মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ লেচন 1 অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল কবিতাটি পঢ়িম আৰু অসমীয়াত আলোচনা কৰিম। গতিকে যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা আৰু খুব মনোযোগেৰে শুনিবা। লেচন 1 অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। সকলোবোৰ বস্তু উজ্জ্বল আৰু ধুনীয়া। লেটছ লাৰ্ণ some new words and their meanings. কিছুমান নতুন শব্দ আৰু সেইবোৰৰ অৰ্থ শিকো আহা বুলি কৈছে। তোমালোকে এই ময়ূৰ চৰাইটো দেখিছা, এই পিককত কিছুমান শব্দ আৰু অৰ্থ দিয়া আছে, এইবোৰ আমি শিকিম। ৱাণ্ডাৰফুল মানে হৈছে চমৎকাৰ, ভেৰি গুড অতি ভাল, প্লিজেণ্ট অৰ এনজয়েবল আনন্দদায়ক বা আৰামদায়ক, গ্ৰেট গ্ৰেট মানে হৈছে ডাঙৰ বা মহান, লাৰ্জ মানে হৈছে ডাঙৰ, ক্ৰিচাৰ্ছ মানে হৈছে প্ৰাণী, এ লিভিং থিং ডেট কেন মুভ এৰাউণ্ড এটা জীৱন্ত বস্তু যিয়ে লৰচৰ কৰিব পাৰে, ৱাইজ মানে হৈছে জ্ঞানী, এবল টু মেক চেন্সিবল ডিচিশ্যন সঠিক বা উচিত সিদ্ধান্ত ল'ব পৰা, টাইনি মানে অতি ক্ষুদ্ৰ বা সৰু, ভেৰি স্মল ইন চাইজ অৰ এমাউণ্ট আকাৰ বা পৰিমাণত অতি সৰু, ব্ৰাইট মানে হৈছে উজ্জ্বল, ফুল অফ লাইট পোহৰেৰে ভৰি থকা। গতিকে এতিয়া আমি কবিতাটো পঢ়িম, তাৰপিছত তোমালোকক মই অসমীয়াত বুজাই দিম। লেটছ ৰিচাইট দ্য পয়েম। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল, all things bright and beautiful, all creatures great and small, all things wise and wonderful, the Lord God made them all. Each little flower that opens, each little bird that sings, he made their glowing colors, he made their tiny wings. গতিকে মই এতিয়া তোমালোকক অসমীয়াত বুজাই দিম। লেটছ ৰিচাইট দ্য পয়েম। কবিতাটি আবৃত্তি কৰোঁ আহা বুলি কৈছে। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। সকলোবোৰ বস্তু উজ্জ্বল আৰু ধুনীয়া। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। সকলোবোৰ বস্তু উজ্জ্বল আৰু ধুনীয়া। অল ক্ৰিয়েচাৰ্ছ গ্ৰেট এণ্ড স্মল। সকলোবোৰ প্ৰাণী ডাঙৰ আৰু সৰু। অল থিংছ ৱাইজ এণ্ড ৱাণ্ডাৰফুল। সকলোবোৰ বস্তু জ্ঞানী আৰু চমৎকাৰ। দ্য লৰ্ড গড মেড দেম অল। প্ৰভু ঈশ্বৰে এই সকলোবোৰ বনাইছে। কি কি বনাইছে প্ৰভু ঈশ্বৰে? সকলোবোৰ বস্তু যিবোৰ উজ্জ্বল আৰু ধুনীয়া, সকলোবোৰ প্ৰাণী যিবোৰ ডাঙৰ আৰু সৰু, সকলোবোৰ বস্তু যিবোৰ জ্ঞানী আৰু চমৎকাৰ, এই সকলোবোৰ বস্তু ভগৱানে বনাইছে। ইচ লিটল ফ্লাৱাৰ ডেট অপেন্স। প্ৰতিটো সৰু ফুল যিয়ে ফুলে। ইচ লিটল বাৰ্ড ডেট ছিংছ। প্ৰতিটো সৰু চৰাই যিয়ে গান গায়। হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ। তেওঁ সিহঁতৰ জিলিকি থকা ৰংবোৰ বনাইছে। হি মেড দেয়াৰ টাইনি উইংছ। তেওঁ সিহঁতৰ সৰু সৰু ঢেউকাবোৰ বনাইছে। সিহঁতৰ জিলিকি থকা ৰংবোৰ আৰু সিহঁতৰ সৰু সৰু ঢেউকাবোৰ কোনে বনাইছে? এই সকলোবোৰ প্ৰভু ঈশ্বৰে বনাইছে। কবিতাটো ইমানেই আছিল, গতিকে এক্টিভিটিছলৈ আগবাঢ়োঁ। 1. Find out in the poem the words you don't understand. কবিতাটিত থকা তুমি বুজি নোপোৱা শব্দবোৰ বিচাৰি উলিয়াব লাগে। Look up their meanings in the dictionary. অভিধানত সিহঁতৰ অৰ্থবোৰ চোৱা বুলি কৈছে। 1 is done for you. এটা তোমাৰ কাৰণে কৰি দিছে। ৱৰ্ড যেনে গ্ৰেট, গ্ৰেডৰ অৰ্থটো হ'ব লাৰ্জ, বিগ, ভেৰি গুড এক্সেট্ৰা, মানে ডাঙৰ বা অতি ভাল তেনেকুৱা বুজায়। স্মল, লিটল, টাইনি, নট লাৰ্জ এক্সেট্ৰা। ৱাইজ, ক্লেভাৰ, নলেজেবল, হেভিং গুড জাজমেণ্ট এক্সেট্ৰা। ৱাণ্ডাৰফুল, ভেৰি গুড, আমেজিং, লাভলি এক্সেট্ৰা। এইবোৰ তোমালোকে লিখি দিব পাৰা, আৰু যিবোৰ শব্দ তোমালোকে বুজি নোপোৱা তোমালোকে এনেকৈ ডিক্সনাৰীৰ পৰা চাই চাই লিখি
ল'বা 2 নম্বৰ fill in the blanks with the correct word from the poem এই খালি ঠাইটোত আমি পুৰাব লাগে a নম্বৰ all things ইয়াত হ'ব a bright to right চিন দি a bright to ইয়াত লিখি দিবা all things bright and beautiful b number is little flower that opens a opens ot right চিন এটা দি পিনে তোমালোকে opens ইয়াত লিখি দিবা c number god made their tiny wings a wings to right চিন দি a wings to ইয়াত লিখি দিবা 3 নম্বৰটো তোমালোকক মই প্ৰথমতে প্ৰশ্নবোৰ পঢ়ি দিম তাৰ পিছত তোমালোকক মই উত্তৰবোৰ লিখি দিম let's see how much you have understood the poem a number write the names of two small creatures b number he made their glowing colors who is he in this line c number he made their tiny wings who is there in this line d number what are the things that god has made e number why does the poet praise god in the poem 3 number a write the names of two small creatures তোমালোকক দুটা সৰু প্ৰাণীৰ নাম লিখিব দিছে ইয়াৰ উত্তৰটো হ'ব two small creatures are ant and mouse 3 number b he made their glowing colors তেওঁ হিহঁতৰ জিলিকি থকা ৰংবোৰ বনাইছে who is he in this line he কোন হ'ব এতিয়া কোনে বনাইছে জিলিকি থকা ৰংবোৰ ভগৱানে বনাইছে ইয়াৰ উত্তৰটো হ'ব in this line he refers to god 3 number c he made their tiny wings who is there in this line তেখেতে হিহঁতৰ সৰু সৰু ঢেউকাবোৰ বনাইছে গতিকে হিহঁতৰ দেয়াৰটো কোন হয় সৰু চৰাইবোৰ ইয়াৰ উত্তৰটো হ'ব in this line there refers to the little birds 3 number d প্ৰশ্ন what are the things that god has made ভগৱানে কি বস্তু বনাইছে লিখিব লাগে ইয়াৰ উত্তৰটো হ'ব god has made all things the creatures great and small the flowers the birds and everything that is bright beautiful wise and wonderful 3 number e প্রশ্ন why does the poet praise god in this poem ইয়াৰ উত্তৰটো হ'ব the poet praises god because he is the almighty creator who made all the beautiful things and creatures in the world 4 number circle the rhyming words in each group ইয়াত rhyming wordটো তোমালোকে circle কৰিব লাগে গতিকে a নম্বৰটোতে small টো circle কৰিবা small আৰু a all টো মিলে গতিকে small হলে all হ'ব b নম্বৰ wonderful আৰু a beautiful টো মিলিব এটো হ'ব might হলে bright ৰ লগত মিলিব wings মিলিব sings ৰ লগত 5 number complete the word web with things you find in a garden তলত কেইটামান শব্দ দিয়া আছে এই শব্দবোৰ সম্পূৰ্ণ কৰিব লাগে ইয়াত কেইটামান এলফাবেট দিয়া নাই এই এলফাবেটবোৰ আমি লিখি দিব লাগে এই সকলোবোৰ শব্দ আমি ক'ত পাওঁ এটা গাৰ্ডেনত পাওঁ মানে এখন বাগিচাত পাওঁ এই শব্দবোৰ হ'ব এটো হ'ব ফ্লাৱাৰ f আৰু r টো দিয়া আছে l o w e r টো লিখি দিলে হল এটো হ'ব বাটাৰফ্লাই গতিকে b u t টো লিখা আছে তাৰ পিছত এই t e r f টো লিখা আছে l y টো লিখি দিবা তাৰ পিছত আছে এটো গাৰ্ডেনাৰ হ'ব g a টো দিয়া আছে r টো লিখিবা d e n আৰু e r টো দিয়া আছে এটো হ'ব হানি বি h o n টো দিয়া আছে e y টো লিখি দিবা ইয়াত তাৰ পিছত b দিয়া আছে এই d w টো এ হেকত লিখি দিবা এটো হ'ব trees t টো দিয়া আছে r w ইয়াত লিখি দিবা আৰু s টো দিয়া আছে এটো হ'ব grasshopper ইয়াত gr টো দিয়া আছে a double s টো লিখি দিবা ইয়াত a double s h টো দিয়া আছে o double p e r ইয়াত লিখি দিবা এই r টো দিয়া আছে
মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ইয়াৰ পাছৰ প্ৰশ্ন উত্তৰবোৰ আমি পিছৰ ভিডিঅ'ত দিম এনে ধৰণৰ ভিডিঅ'ৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ